হেল্ল' গাইজ, আজি বনালোঁ তিলপিঠা আৰু ভাবিলোঁ আপোনালোকৰ লগতো অকণমান ভিডিঅ' শ্বেয়াৰ কৰোঁ। তিলপিঠা বনোৱাৰ সকলোবোৰ বস্তু ঘৰতেই যোগাৰ আছে আৰু এই বৰষুণৰ বতৰত ঘৰৰ ভিতৰতনো সোমাইনো কি কৰিম, সেইটো কাৰণে ভাবিলোঁ আজি তিলপিঠাকে বনাওঁ আৰু ভিডিঅ'টো আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। প্ৰশংসা আৰু আলোচনা দুয়োটাই গ্ৰহণ কৰি আমি আগবাঢ়িব লাগে, নহয়নে? কিয়নো এপাহ ফুলৰ বাবে ৰ'দ আৰু বৰষুণ দুয়োটাই প্ৰয়োজন, নহয়নে? এইষাৰ কথা আকৌ আপোনালোকক এনেই মাজতে বনালোঁ দেই। তিলপিঠা আকৌ জুইত বনাবলৈ অকণমান দিগদাৰ আছে, কাৰণ চাওক না, জুই বেছি হ'লেও তিলপিঠা নহ'ব আৰু কম হ'লেও নহ'ব। আৰু তিলপিঠাটো বনাই থাকোঁতে আপোনালোকে মন কৰিব, এই যোনটো পিঠাটো এতিয়া মেলা হৈছে ন, তাত তিল দিয়াৰ পাছত পিঠাটো যেতিয়া ছাইডৰ পৰা অকণমান মানে ওপৰলৈ উঠি আহে, তেতিয়া আমি পিঠাটো মেৰিয়াব লাগে, তেতিয়া পিঠাটো নাভাঙে। এতিয়া কথা এটা ভাবিছোঁ, মইতো গান গাব নাজানো, কিন্তু আপোনালোকৰ বাবে অকণমান গান শুনাম।